Hello everyone, good morning. Welcome to my YouTube channel Janardon's vlog. স্বাগতম জানালো তো বহুত দিনৰ মূৰত আজি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈকে তো মানে কি কিছুমান মোৰ প্ৰব্লেম চলি আছিল একচুৱেলি সঁচা কথা হ'ব গ'লে কিন্তু আজি সেইবিলাক বাদ দি উঠিও মানে দুৰ্গা পূজা বুলি এটা ভিডিঅ' আপলোড কৰিলোঁ আপোনালোক সকলোকে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আজিৰ কনচেপ্টটো হৈছে আপোনাৰ যিটো মোৰ স্পাইৰেল বোৰ্ডৰ দোকান আছিল তো সেই স্পাইৰেল বোৰ্ডতো ভাবিছোঁ আজি দোকান দিম পূজাৰ কাৰণে তো সেইকাৰণে আলু চালু আনিছিলোঁ যোৱাকালি এয়া চাই ল'ব পাৰে তো আলু চালু আনি এতিয়া বঢ়িয়াকৈ ধুই ল'ম এতিয়া পৰিষ্কাৰকৈ ধুই লৈ পেলাই আমি ৰ'দত দিম অলপ শুকাবৰ কাৰণে শুকোৱাৰ পিছত আমি বস্তুবিলাক মছলা পাতি কিবা কিবি আনিছিলোঁ গুৱাহাটীৰ পৰা আহোঁতে একেলগে তো সেইবিলাক পেকিং কৰি ল'ম পেকিং কৰি লৈ পেলাই বাকীখিনি আমি পিছত দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থকাৰ আগলৈকে সো গাইজ আমাৰ আলু ধোৱা হৈ গ'ল তো এতিয়া কণ্ট্ৰলত যাব লগা আছিল কণ্ট্ৰলৰ পৰা আহিলোঁ কণ্ট্ৰলৰ চাউল আহিছিলে মানে তো চাউল তাউল লৈ আহিলোঁ সো গাইজ আমাৰ গোটেইখিনি যোগাৰ হৈ গ'ল আমি গোটেইখিনি ৰেডি কৰি দিলোঁ এতিয়া আমাৰ পেকিং এয়া চাই লওক আমি গোটেই আলু পানী মছলা বাচন চিলিণ্ডাৰ টিলিণ্ডাৰ গোটেই এনেকৈ ৰেডি কৰি দিলোঁ এতিয়া আপোনাৰ বেটাৰী গাড়ীৰ কাৰণে ৰখি আছোঁ আমি বৰ্তমান ই ৰিক্সাৰ কাৰণে এতিয়া চাৰ্জিং লাইটটো লৈ লৈছোঁ আৰু স্কুটি ডিগিত অলপ কিবা কিবি ইলেক্ট্ৰনিকৰ বস্তু অলপ লোৱা আছে তো এতিয়া ই ৰিক্সাৰ কাৰণে আমি ৰখি আছোঁ ই ৰিক্সাখন আহিলে আমি গোটেইখিনি মাল লোড কৰোঁ লোড কৰি পেলাই আমি গৈ থাকোঁ তাৰলৈকে চিপাঝাৰলৈকে চ' গাইজ ফাইনেলি আমাৰ স্পাইৰেল বোৰ্ডৰ দোকান লৈ আহিলোঁ এতিয়া জুনুকা আৰু মই বনাই আছোঁ জুনুকা তো জুনুকা তোমাৰ কেনেকুৱা ফিলিংছ ভালে তো জুনুকা এয়া পটেটো ফ্ৰাই কৰি আছে আমাৰ এভৰিথিং ৰেডি হৈ গৈছে হা এইটো চাওঁ দিয়াচোন হৈছে প্ৰায় হৈছে এটা আৰু এইটো বাকী আছে তো এইখনে হৈছে মোৰ দোকান এখন স্পাইৰেল পটেটো চাই ল'ব পাৰে গাইজ একদম চিপাঝাৰ যে এইটো মেইন চকটো মেইন এইফালে গুৱাহাটী লাইন আৰু এইফালে মঙলদৈ লাইন হয় এইটো পাথৰঘাট লাইন তো তাৰে একদম কৰ্ণাৰটোতে ইয়াত চাই ল'ব পাৰে একদম ৰিজনেবল প্ৰাইচত দি দিছোঁ চব যাতে সকলোৰে কাৰণে যাতে সহজে খাব পৰা হৈ যায় সেইকাৰণে জুনুকা কি কৰিছা তো এয়া কাষ্টমাৰখিনি আমাৰ পিছফালে আছে থিয় হয় তেওঁলোকক দিয়া হৈছে বলকচোন ফিডবেক লওঁ বাবুটোৰ পৰা বাবু কেনেকুৱা লাগিছে খাই ভাল লাগিছে কিমান ভাল লাগিছে কোৱা কিমান ভাল লাগিছে বেছিকৈ ভাল লাগিছে হয় নেকি দিয়া খাই থাকা দেই তো মানে যিখিনি আমাৰ চিপাঝাৰবাসী ৰাইজ আছে সকলোৰে সহযোগিতা বিচাৰিলোঁ কোনোবা যদি খাব বিচাৰি আছিলে বা দীঘলী পুখুৰীত যাই খাম বুলি ভাবিছিলে এতিয়া আপোনালোকৰ কাৰণে সহজ কৰি দিছোঁ চিপাঝাৰতে আনি দিছোঁ আপোনালোকে আহিব খাব টেষ্ট ল'ব তো গাইজ আমাৰ এতিয়া সন্ধিয়া সময় হৈ গ'ল তো কাষ্টমাৰ কিছুমান আহিছে তো এতিয়া তেওঁলোকৰ পৰা ফিডবেক ল'বৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ যাম তো এয়া আমাৰ মাজত কাষ্টমাৰ বহুতখিনি আছে তো ভাইটিহঁত আহিছে খাবৰ কাৰণে তো এয়া সৰু সৰু বাবুহঁত আহিছে দাদা আহিছে দাদা কেনেকুৱা পালে খাই পিছে ভালে লাগিছে হয় হয় ধুনীয়া বাকী তোমালোকে কেনেকুৱা পালা খাই বাৰু ঠিক আছে বাৰু আহি থাকিব তেনেকৈ হয় বাবু তোমাৰ কেনেকুৱা লাগিছে খাই ভাল লাগিছে
বাই বাই দিয়া, এটা হাই দিয়া। অ'কে, থেংক ইউ। মইনা খাই কেনেকুৱা পাইছা? ভাল পাইছা? ভাল লাগিছে খাই? দিয়া। কেনেকুৱা লাগিল বা খাই তোমালোকৰ? ভাল লাগিছে? বাৰু ঠিক আছে, থেংক ইউ। আহিবা দেই। বাৰু ঠিক আছে। চ' গাইজ, আমাৰ মাজত আৰু ভাইটি ভণ্টিহঁত আহি আছে এনেকৈ। তো তেওঁলোকক সোধা আছিল তেওঁলোকে কেনেকুৱা পাইছে খাই। কেনেকুৱা পাইছে ভাইটি? ভাল লাগিছে, ভাল লাগে। থেংক ইউ। তোমালোকে? ভাল লাগিছে? বাৰু ঠিক আছে, আহি থাকিবা এনেকৈ। বাৰু। চ' গাইজ, মানে আমাৰ কথাটো কেনেকুৱা হ'ল, তাত দোকানখন দিলোঁ। দোকানখন দি আজি সিমান মানে বহুত বেছি বিক্ৰী নাই বা মানুহ চানুহ কম আছিলে। সেইকাৰণে মানে কি হ'ল, তাতে আমি দোকানখন সোনকালে বন্ধ কৰি এতিয়া আমি পূজা চাব আহিছোঁ। খান্দাজান বুলি কয় এইখিনি জেগা, চাই ল'ব পাৰে। ইয়াৰ পৰিৱেশটো মই বাৰু দেখাই আছোঁ আপোনালোকক। মানে কি হ'ল, আমি দোকানখন সোনকালে বন্ধ কৰিব লগা হ'ল। সেইটো কাৰণে আমি আহি গ'লোঁ ইয়াতে। জুনুকা আৰু মই দুয়োটাই পূজা চাব আহিলোঁ ইয়াতে। পূজা তো চাব পাৰে। এইফালে মেইন মন্দিৰটো, ইয়াত মানে আপোনাৰ বৰ্তমান নাগাৰ নাম চলি আছে। মই এটা সৰু চাই ক্লিপ বাৰু মই দি দিম বাৰু। এইটো বাহিৰ চাইড চাব পাৰে। এইটো মথাউৰি হয় মেইন ৰাস্তাটো। তো এইখন ষ্টেজ বনাইছে আৰু চবচে ডাঙৰ কথা এইটো, এইবাৰ ৰাৱণৰ মূৰ্তি বনাইছে, যিটো ৰাৱণৰ দাহন কৰিব বোলে ইয়াতে। আৰু এইখন দিছে এটা চেলফি পইণ্ট। এইটো দিছে আমি ননৈপৰীয়া। এইটো বছৰ যিটো হয়, এইটো মানে আমাৰ এইটো খান্দাজনৰ সোণালী জয়ন্তী বৰ্ষ হয়। সেইকাৰণে মানে ইয়াতে কিছুমান হেৰি আছে, ইয়াতে প্ৰগ্ৰেমবিলাক দেখাইছোঁ বাৰু। এইটো ভিডিঅ'টো প'ষ্ট কৰিলে আপোনালোকে চাব। এয়া আমাৰ সংগীত শিল্পী কিছুমান মানে ইয়াতে মাতিছে। তো মানস ৰবীন দা আহিব বিশেষকৈ। এইটোৱে হ'ল আমাৰ বিসৰ্জন পইণ্ট। ইয়াৰ পৰা মানে বিসৰ্জন কৰা হয়টো নদীটো। এইটোৱে ৰাৱণৰ মূৰ্তিটো। তো মানে আৰু বহুত মানে ভিডিঅ'টো দীঘলীয়া কৈ নাথাকোঁ আৰু, যিহেতু মানে আজি অলপ গা চাও ভাল লগা নাই সিমান। আৰু মই যিখিনি পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। মানে কি একচুৱেলি বহুত প্ৰব্লেম ফাঁচি আছিলোঁ। বেমাৰ চেমাৰ হৈছিলে এনেকৈ, দেউতাৰ ঘৰত মাৰ এনেকৈ বেমাৰ হৈ আছিলে। আৰু আমাৰ গাও বেয়া আছিলে, জুনুকা মোৰ দুয়োটাৰে গা বেয়া আছিল। তো এনেকৈ বহুত দিন মানে, আৰু মোৰ কামতো ব্যস্ত আছিলোঁ। সেনেকৈ থাকি মানে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়াৰ পৰা ভিডিঅ'বিলাক পাই থাকিব কণ্টিনিউ। তো ভিডিঅ'বিলাক চাই থাকিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু যদি কিবা বেয়াও পাইছে সেইখিনি কমেণ্টত কৈ দিব। তো আজিলৈকে ভিডিঅ'টো ইমানটা সামৰিছোঁ। তেতিয়ালৈকে নেক্সট এটা ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে বাই বাই। আমার এই